ये माने जों आन्दलन खालामनाया कारना जाहैबाय जाहाथे जोंनि जितु एडमिशन इशु जितु सरकारा जितु देग्लाय एडमिशनखौ बोख्लायदों एडमिशन मोननायखौ आरो जाहैबाय खौराङा जाहैबाय जि थार्ड सेमिस्टार आरो लोगोसे फिफ्थ सेमिस्टार थार्ड सेमिस्टार फिफ्थ सेमिस्टारनि एडमिशनखौ जेनेबा सरकारा जितु 2 लाखनि बिल' जेनेबा माबाफोरखौ स्टुडेन्टफोरखौ जेनेबा इनकामनि माबाखौ फ्रि होनायनि माबामोन खोथामोन आरो बे खोथाखौ दायो जेनेबा सरकारा आखायाव लायाखै आरो बेखौ जितु बेक थानाय आरो लोगोसे गेप स्टुडेन्टफोरखौ फ्रि एडमिशन मोना होननानै जितु माबा हरदों बिसोरो सरकारनिफ्राय आरो बे जाहैबाय खोथाया जाहैबाय जितु जोंनि डिमान्डआ जाहैबाय फ्रि एडमिशन मोननांगौ आरो जितु फार्स्टनिफ्राय जों फार्स्ट सेमिस्टाराव जेब्ला फरायजेनदोंमोन आरो बे फरायजेननायाव जितु जोंनियाव सिट माबायाव जितु एडमिशन खालामनायनि जितु माबायाव स्टाम्प होदोंमोन बे स्टाम्प होनायखौ जोंनो बिनि ओंथिखौ नांगौ जोंनो आरो जाहैबाय बिनि ओंथिया जाहैबाय जाहाथे जोङो फ्रि एडमिशन मोनथारनांगौ आरो बे सिटखौ ओरैनो बुवाखै आरो बे सिटनि ओंथिया जाहैबाय बियो बिए जोबजासिम जितु फ्रि मोननांगौ बिनि थाखायसो बेखौ बुदोंमोन सिटखौ आरो दाबिया बेनो जाहैबाय जोंनिया मेम'रेन्डाम होदों दा औ सोरनिसिम होगोन मेम'रेन्डामखौ मेम'रेन्डामा जोंनि होनाय फार्स्ट जोङो चिफ मिनिस्टार सारनो होदोंमोन दाखालि आरो दिनै जोङो थ्रु डिसि इडुकेसन मिनिस्टारनो होदों मेम'रेन्डामखौ आरो जोंनो बे मेम'रेन्डामनि एन्सारखौ जोंनो थाबैनो नांगौ आरो बेखौ फिनखौ जोङो थाबैनो मोनगोन होननानै जों आसा खालामदों। আচ্ছা আজি আপোনালোকে যেটো ধৰ্ণাত বহিলে ইয়াতে ধৰ্ণাৰ উদ্দেশ্য কি আছিল? আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ 4খন মহাবিদ্যালয়ৰ লগে আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ ধৰ্ণা কাৰ্যসূচীত 3টা ন্যায্য দাবী আছিল। এটা বিনামূলীয়া পাঠ্যক্ৰম, বিনামূলীয়া এডমিশ্যন আৰু আমাৰ যিটো মানে ষ্টুডেণ্টৰ গেপৰ 1 বছৰ গেপ হ'লে তেওঁলোকে ফ্ৰী এডমিশ্যন নাপায় আৰু হ'ল পৰীক্ষাৰ বহিছোৱাত গাফিলতি মানে কেলেংকাৰী। গুৱাহাটী ইউনিভাৰ্চিটিৰ যেতিয়া আমাৰ মহাবিদ্যালয়সমূহত পৰীক্ষা অনুষ্ঠিত পৰীক্ষা হৈ যোৱাৰ পিছত তেওঁলোকৰ তাত বহিছোৱা হয়, সেই বহিছোৱাত গাফিলতিৰ কাৰণে কিছু মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাত বেগ আহে, যাৰ বেকৰ কাৰণে এতিয়া মানে চৰকাৰে এটা কথা সাব্যস্ত কৰিছে যে যদি বেগ থাকে তেওঁলোকক ফ্ৰী এডমিশ্যন দিয়া নহ'ব। আৰু বছৰি ইনকাম আমাৰ দুখীয়া মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী ঘৰৰ অভিভাৱকসকলৰ বছৰি ইনকাম প্ৰায় 2 লাখ টকা। এই 2 লাখ টকা ধনী হ'লেতো বেছিকৈ ইনকাম কৰিলে হয়, কিন্তু দুখীয়াৰ কাৰণে কমকৈ আৰু দুখীয়াৰ কাৰণে তেওঁলোকক ফ্ৰী এডমিশ্যন দিয়া হৈছিল চৰকাৰে। কিন্তু এই বছৰ কি কৰিছে, যদি এটা ছাবজেক্ট বা এটা ছেমিষ্টাৰত বেক থাকে তেওঁলোকক ফ্ৰী এডমিশ্যন দিয়া নহ'ব বুলি কৈছে। আৰু আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এটাই দাবী প্ৰকাশ কৰিছে যে চৰকাৰৰ আগত যদি তেওঁলোকে ফ্ৰী এডমিশ্যন নিদিয়ে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিব। আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ কোনো ছাত্ৰ বা ছাত্ৰীয়ে 3rd চেম আৰু 5th চেমৰ ফাৰ্ষ্ট চেমৰখিনি বাৰু ফ্ৰী এডমিশ্যন দিছে চৰকাৰে, কিন্তু 3rd চেম আৰু 5th চেমৰ ছাত্ৰ ছাত্ৰী কোনো এডমিশ্যন গ্ৰহণ নকৰে ওদালগুৰি ডিষ্ট্ৰিক্টৰ। এটা মেম'ৰেণ্ডাম দিলে তোমালোকে? হয়, মেম'ৰেণ্ডাম দিলোঁ। আমাৰ তাত জেৰেক্স কপি এটা আছে, সেইটো দেখাই দিব খুজিছোঁ মই। দেখাই এইখন আমি জেৰেক্স কপিটো ৰাখি থৈ দিছোঁ। চিমকো দিলোঁ। আমি আজি এছিষ্টেণ্ট কমিশ্যনাৰ মেমক দিলোঁ ওদালগুৰি ডিষ্ট্ৰিক্টৰ। তাৰে আগত 2 দিন আগত আমি ইয়াতে ওদালগুৰি ডিষ্ট্ৰিক্টত হৈ যোৱা এখন মিটিঙত মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াতে আহিছিল ওদালগুৰি ডিষ্ট্ৰিক্টত। তেওঁক আমি লগ ধৰি আমি এখন স্মাৰক পত্ৰ তেওঁকো হাতত দিছোঁ। তেওঁ এতিয়া সেইখন চাইছেনে নাই ক'ব নোৱাৰোঁ, কিন্তু তেওঁ কৈছিল যে মই এইটো পাৰ্চনেলি চাম বুলি কৈছিল। ছাৰক কৈছিলোঁ মই যে এখন জেৰেক্সত ছাৰ ছিগনেচাৰ দিয়ক, কিন্তু ছাৰে ছিগনেচাৰটো নিদিলে। সেইখিনি আমাৰ দাবী আছিল। আৰু আন্দোলন কাৰ্যসূচী আপোনালোকে ল'বনে? আৰু ইয়াতকৈ জংগী আন্দোলন আমি গঢ়ি তুলিম। আমাৰ দাবী যদি সম্পূৰ্ণ বা মানি নলয় আমি 12 ঘণ্টীয়া অন্নখন কাৰ্যসূচীও আমি অৱলম্বন কৰিম বুলি আজি প্ৰকাশ কৰিছোঁৱে। তেতিয়া মানে আমি কাৰ্যসূচী ৰূপায়ণ কৰি থাকোঁতে আমি ছাত্ৰ ছাত্ৰীৰ আগত অৱগত কৰিছোঁ। আৰু গোটেই ওদালগুৰি ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰী এতিয়া আমাৰ লগত আছে আৰু অসমৰ ছাত্ৰ ছাত্ৰী সকলো আমাৰ লগতে আছে। ওদালগুৰি ডিষ্ট্ৰিক্টত মাত্ৰ এইটো প্ৰব্লেমটো হৈছে নে ক'ৰবাত? নাই, গোটেই অল অসমত হৈছে। তোমালোকে ওদালগুৰি ডিষ্ট্ৰিক্টৰ হৈ এতিয়াও? হয়, আমি এইকেইদিন আমাৰ 4খন মহাবিদ্যালয় ইউনিয়ন বডি মিলি পোৱা নাই এইকেইদিন লগ হৈ আমি কাৰ্যসূচীটো ৰূপায়ণ কেনেকৈ কৰিব পাৰোঁ, কেনেকৈ আমি ফ্ৰী এডমিশ্যনটো সাব্যস্ত কৰিব পাৰোঁ, সেইটোকে লাগি আছোঁ। আজি ওদালগুৰি ডিষ্ট্ৰিক্টত পোনপ্ৰথমবাৰৰ বাবে 4খন মহাবিদ্যালয় লগ হৈ প্ৰটেষ্ট কৰিছে আৰু ইউনিয়ন বডিৰ দ্বাৰা এইটো সফল হৈছে। আৰু ছাত্ৰ ছাত্ৰীখিনি আমাৰ লগত আছে, আগলৈ থাকিব বুলি তেওঁলোকে কৈছে।
আমাৰ দাবীটো যদি মানি নলয় আমি ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিব আগবাঢ়িম ধন্যবাদ আহিছিলা এই ধৰ্ণাত কিহৰ কাৰণে আপোনালোকে ধৰ্ণা কৰিছে ফ্ৰী এডমিশনৰ কাৰণে ফ্ৰী এডমিশ্যনৰ কাৰণে আগতেতো লোৱা হোৱা নাছিল না এডমিশন ফিজ হয় পিছত বৰ্তমান এতিয়া লৈ আছে এইটো বছৰ হয়। 5th চেমৰ আৰু 3rd চেমিষ্টাৰৰ তো সেইকাৰণে আহিছো আৰু আমি এটা কোনটো কলেজ তোমালোকে আমি টংলা কলেজ টংলা কলেজ না এতিয়া তোমালোকে শিক্ষামন্ত্ৰী কি ক'বা আমি শিক্ষামন্ত্ৰী কি ক'বা কিয় ফ্ৰী এডমিশনটো কিয় হোৱা নাই ফিজ কিয় লৈ আছে সেইটোৱে জানিব বিচাৰিছো আৰু শিক্ষামন্ত্ৰী কি বুলি এতিয়া আবেদন কৰিব আপোনালোকে এইটো চেনেলৰ যোগেদি এডমিশনটো ফ্ৰী হ'ব লাগিব ফ্ৰী হ'ব লাগিব সকলো কাৰণে কাৰণ আমি দুখীয়া সবেতো এনেকুৱা ধনী নহয় আৰু দৰিদ্ৰ পৰিয়ালৰো আছো সেইকাৰণে আৰু